নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোবাইল টেক ইউটিউব চেনেলটোলৈ। আপোনালোকক আজি ক'ম আপোনালোকে এয়াৰটেলৰ মোবাইলত আপোনালোকৰ হেল্ল' টিউন কেনেকৈ ছেট কৰিব একদম ফ্ৰীতে। তেতিয়াহ'লে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে হেল্ল' টিউন ফ্ৰীকৈ ছেট কৰিবলৈ মোবাইলত আপোনালোকৰ যিটো এয়াৰটেলৰ উইনিক মিউজিক বুলি এটা এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই ডিছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে, ডাউনলোড কৰি তাৰপৰা ডাউনলোড কৰিব পাৰিব, নহ'লে প্লে' ষ্ট'ৰত এইটো পাই যাব, আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত উইনিক মিউজিকটো আপোনালোকৰ অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ পাব। ইণ্টাৰফেচটো আপোনালোকে এইটো আপোনালোকৰ মোবাইলটোতে এয়াৰটেল নম্বৰটোতে চাইন আপ কৰি ল'ব। এইটো ডাটাটো মই অন কৰি লৈছোঁ। উইনিক মিউজিক অহাৰ পিছত আপোনালোকৰ ইয়াত আপোনালোকৰ মন পচন্দ আপোনালোকৰ কোনটো আপোনালোকে মোবাইলত হেল্ল' টিউন লগাম বুলি ভাবিছে, আপোনালোকে সেই গানটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই এটা গান এটা হেল্ল' টিউন ৰাখিম। মই মোৰ মন পচন্দ মই গান এটা মই হেল্ল' টিউন হিচাপে এইটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াত এটা অপশ্যন পাব। অপশ্যনটো হৈছে মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ ইয়াত এটা অপশ্যন দেখিব, হেল্ল' টিউন বুলি এটা অপশ্যন আছে। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। হেল্ল' টিউন বুলি এটা অপশ্যন আছে, এই হেল্ল' টিউনটোত আপোনালোকে ক্লিক কৰাৰ পিছত আৰু এটা ইয়াত আপোনালোকৰ এটা আৰু এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত এক্সট্ৰা ফ্ৰী বুলি এটা অপশ্যন আছে। এক্সটেণ্ড ফৰ ফ্ৰী, সেই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কংগ্ৰেচুলেশ্যন ইউৰ হেল্ল' টিউন ৰিনিভিউড ফৰ 30 days ফ্ৰম নিউ। আপোনালোকৰ লগে লগে এটা মেছেজ এয়াৰটেলৰ পৰা আপোনালোকৰ মেছেজ এটা আহি যাব, ফ্ৰী হেল্ল' টিউন ছাৰ্ভিচেছ 13 days উইল বি এক্টিভেটেড শ্বৰ্টলি এক্সটেড ভেলিডিটি। আপোনালোকৰ অলৰেডি সেই আপোনালোকৰ হেল্ল' টিউন আপোনালোকৰ এই গানটো ছেট হৈ গৈছে। মই আপোনালোকক শুনাই দিছোঁ। মই ফোন কৰি মোৰ মোবাইলত মই এটা ছেট কৰিছিলোঁ, মই বেলেগ এটা মোবাইলৰ পৰা ফোন কৰি আপোনালোকক শুনাই দিওঁ লাইভ প্ৰুফ। দেখিবলৈ পাইছে মই এইটো হেল্ল' টিউন আপোনালোকৰ লাইভ প্ৰুফ হেল্ল' টিউন মই ছেট কৰি দেখুৱাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।